টিএনপিকে ৪৭ বছৰ পৰা এতিয়া বয়স ৪৮ বছৰ হ'ল। ৪৭ বছৰীয়া টিএনপিকেৰ সংগ্ৰামী ইতিহাসত ইতিমধ্যে অলপ মিচিং জাতি বিশ্বৰ বুকুত মিচিং জাতিৰ নাম বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিছে। টিএনপিকেৰ অবিৰত অক্লান্ত সংগ্ৰামৰ ফলশ্ৰুতিতে আজি টিএনপিকে মলো আৰু মলো দলঙাৰা চাপ মলো গুৱাহাটীক লক্ষ্য আৰু উদ্দেশ্য সেইটোৱেই মলো নাতুন আৰু সৎভাৱে জাতি হিচাপে আমি জীয়াই থাকিব পাৰোঁ। মলোকে বিশ্বৰ বুকুত নামটো প্ৰতিষ্ঠা হ'লে নহ'ব, কিন্তু মলোক যিটো দৌলত গলত বমলত শৈক্ষিক পৰিৱেশ আপত্তি নাম বনাম মলো এটা বেমেজালিত এটা সৃষ্টি হৈছে। সেইটো মলোক মিচিং জাতি অৰ্থনৈতিক মানে ক্ষেত্ৰত মলম ব্যাঘাত জন্মাইছে। গতিকে মনো বহলভাৱে আমি চিন্তা কৰিছোঁ, টিএনপিকে চিন্তা কৰিছোঁ যে মলোকে আপত্তি নাম বজাই দিওঁ পটককৈ মদ প্ৰতিকা খাই পেলাই তিনিআলি লৈ আড্ডা মাৰাটো বেছি হৈছে। নিজৰ জেনেৰেশ্যন নিজৰ আৰু অম্বাক কৰি দিওঁ মলোকে মচুৰি নাম দিওঁ মলোকে কিনমা পাই দিওঁ। গতিকে আৰু মলোকে অকল সেইটোৱে নহয়, মলোকে অপসংস্কৃতি মানে বিদেশী মানে সংস্কৃতিৰ আগ্ৰাসন বিশেষভাৱে মলোক পৰিলক্ষিত হৈছে। মলোকে লেকেলকৈ মলো বাৰ্থডে পাতি মাঙাইছোঁ, বাৰ্থডে পাতিব মোক টানিয়ে এতিয়া মলোকে নতুনকৈ ওলাইছে। নতুন জানুৱাৰী নতুনকৈ আমি এতিয়া পালন কৰিবলৈ লৈছোঁ। মলো দুৰ্গা পূজা মলো এক্সট্ৰা বেলেগ ধৰণে মলো পাতিবলৈ লৈ গৈ আছোঁ। মলো বিশ্বকৰ্মা পূজা ঘৰে ঘৰে পাতিবলৈ লৈছোঁ নতুন উৎসৱ। বিজয় দশমীয়ে মলো আইকা ঈশ্বৰকে নিয়ম নপল পাতিমা পিটুং মলো এটা বিজয় উৎসৱ মানে মেম্বুৰি আমি এটা খানা পিটুং মলো মানে ৰঙালী বিহুৰ পিছত যিটো খানা আমি খাওঁ। গতিকে মলো যুৱ উশৃংখলতাটো এক বিৰাজ কৰিছে। যুৱ উশৃংখলতা যেতিয়া বিৰাজ কৰিব এই সমাজটোত কেতিয়াও শান্তি আৰু প্ৰগতি এটা সুস্থ জাতি হিচাপে কেতিয়াও গঠন কৰিব নোৱাৰে। এই কথাটো মলো মানে বৃদ্ধসকলে কৈছে আৰু বাস্তৱ সেইটোৱেই হয়। গতিকে মলো এতিয়া আগন কৰি মলো বন্ধ কৰিব লাগে বুলি মই আহ্বান জনাইছোঁ।